অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই তেখেতে এদিন কৈছিলে যে মদৰ দোকান যদি আমি লাইচেন্স নিদিওঁ মদত তেতিয়াহ'লে চৰকাৰ ক'ৰ পৰা চলিব। আজি সঁচাকৈ এজন শিক্ষামন্ত্ৰী যে কৈছিলে যে মদৰ পৰা অসম চৰকাৰ চলিব, কেৱল মদৰ পৰা নহয়, আমি ধেমাজিত দেখা পাইছোঁ যে যিবিলাক যুৱ সংঘ গাঁৱত বা বিভিন্ন জেগাত যুৱ সংঘৰ অনুষ্ঠানবোৰ গঢ় দিব লাগিছিলে, য'ত লাইব্ৰেৰীৰ সংখ্যা বাঢ়িব লাগিছিলে, তাত লাইব্ৰেৰী বঢ়াৰ পৰিৱৰ্তে বা পুথিভঁৰাল বঢ়াৰ পৰিৱৰ্তে তাত বাঢ়িছে কি নিচামুক্তি কেন্দ্ৰ। গতিকে আপুনি এনেকুৱা এটা পৰিৱেশলৈ ধেমাজিক লৈ গৈছে যে মদৰ টকাৰে অসম চৰকাৰ চলাৰ উপৰিও আপুনি ধেমাজিত হয়তো ড্ৰাগছ ব্যৱসায় কৰিবলৈ আপুনি সুযোগ দিছে। গতিকে আপোনাৰ নিচিনা এজন শিক্ষামন্ত্ৰীৰ মুখত যেতিয়া মদৰ ব্যৱসায়ৰ কথা ওলাইছে, গতিকে ড্ৰাগছৰ কথাটোতো আপুনি তাৰ ব্যৱসায়ৰ লগত জড়িত নাই যে এইটো আমি ক'ব নোৱাৰোঁ। গতিকে আপোনাক আমি এটা দাবী জনাইছোঁ ধেমাজিবাসী হিচাপে, আপুনি যদি সঁচাকৈ এজন শিক্ষামন্ত্ৰী, আপুনি যদি সঁচাৰ্থত যদি শিক্ষা বিভাগটো উন্নত কৰিম বুলি ভাবিছে, নতুন প্ৰজন্মক যদি আগুৱাই নিম বুলি ভাবিছে, ধেমাজি ড্ৰাগছ মুক্ত কৰক, যাতে আমাৰ নিচামুক্তি কেন্দ্ৰবিলাক বনাব নলগাকৈ যাতে ধেমাজিত এটা লাইব্ৰেৰী প্ৰতিষ্ঠা হয়, ধেমাজিত যাতে এটা মানে যুৱ সংঘবিলাক প্ৰতিষ্ঠা হয়, তেনেকুৱা এটা পৰিৱেশ আনিবৰ কাৰণে আপোনাক দাবী জনাইছোঁ। আপুনি আনক কাৰোবাৰ ওচৰত মূৰ দোৱালে বুলি কোৱাতকৈ আপুনি ড্ৰাগছ ব্যৱসায়ৰ ওচৰত মূৰ দোৱাইছে নেকি, এইটো আপুনি মুকলিকৈ কৰক। যদি আপুনি ড্ৰাগছ ব্যৱসায়ৰ ওচৰত শৰণাপন্ন নহয়, যদি বহিৰাগত মদ বিক্ৰী কৰা ব্যৱসায়ৰ ওচৰত যদি আপুনি শৰণাপন্ন নহয়, তেতিয়াহ'লে ধেমাজিত অতি শীঘ্ৰে প্ৰশাসনক কৈ ড্ৰাগছ মুক্ত ধেমাজি কৰক, এয়া আপোনাৰ ওচৰত আমাৰ দাবী।